নমস্কাৰ মই দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল যাতে ঘৰতে বহি জ্ঞান লাভ কৰিব পাৰে সেইকাৰণে গণিত পাঠ্যপুথিৰ কিছু বিষয় আলোচনা কৰি তেওঁলোকলৈ আগবঢ়াইছিলোঁ। এইবাৰ 2020-21 বৰ্ষৰ তেওঁলোকৰ অংক কিতাপত কিছুমান নতুন অংক সংযোজন কৰা হৈছে। সেই অংকবিলাক যিটো অনুশীলনী 8.4ৰ কুৱেশ্যন নম্বৰ 6 প্ৰশ্নটো আগৰ কিতাপখন নাছিলে, এতিয়া 2020-21 বৰ্ষত সেই প্ৰশ্নকেইটা নতুনকৈ দিছে। গতিকে সেই প্ৰশ্নকেইটা মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যিকেইটা মই কৈছোঁ যে অনুশীলনী 8.4ৰ কুৱেশ্যন নম্বৰ যিকেইটা 6 প্ৰশ্ন সেইকেইটা এবাৰ নতুনকৈ সংযোজন কৰিছে। গতিকে সেইকেইটা আলোচনা কৰিবলৈ আগবাঢ়োঁ। গতিকে আজি 8.4ৰ কুৱেশ্যন নম্বৰ 6ৰ যিটো 6ৰ 4 নম্বৰটো আগতো মই 1 আৰু 2 কৰিলোঁ। তোমালোকে 3 নম্বৰটো কৰি চাবাচোন। 3 নম্বৰটো পাৰিবা, নিশ্চয় কৰিবা। মোৰ 3 নম্বৰটো এটা কুৱেশ্যন লগত একে আগৰ 5 নম্বৰ কুৱেশ্যন এটা আছে, চাবাচোন। মই আজি 4 নম্বৰটো কৰিব লৈছোঁ। 4 নম্বৰটো মই বাওঁ পক্ষই পাতিম দেই, প্ৰশ্নটো নেপাতোঁ, বাওঁ পক্ষতে পাতিম। cot থিটা প্লাছ tan থিটা উলিয়াব কি লাগে, sec থিটা ইনটু cosec থিটা। হ'ল। এতিয়া এইকেইটা কি হ'লে লৈ যাম, sin থিটা cos থিটা লৈ যাম। cos থিটা বাই sin থিটা চবেই জানো, আৰু sin থিটা বাই cos থিটা। হ'ল। এতিয়া লসাগু ল'ম আমি, কি আহিব, sin থিটা পূৰণ cos থিটা। এতিয়া sin থিটা এইটো কেইবাৰ যাব, cos থিটা বাৰ যাব। cos থিটা ইনটু cos থিটা কি হ'ব, cos স্কোৱাৰ থিটা প্লাছ cos থিটা ইয়াক কেইবাৰ যাব, sin থিটা বাৰ যাব। sin থিটা ইনটু sin থিটা sin স্কোৱাৰ থিটা। হ'ল। মই সেইকাৰণে লিখা নাই সোঁ পক্ষটো, দিগদাৰ হয় যে। এতিয়া এইটো কি হ'ব, cos স্কোৱাৰ থিটা কি লিখিব পাৰিব, 1 মাইনাছ sin স্কোৱাৰ থিটা লিখিব পাৰোঁ প্লাছ sin স্কোৱাৰ থিটা sin থিটা ইনটু cos থিটা। এইটো কেলে হৈছে 1 মাইনাছ sin স্কোৱাৰ থিটা cos স্কোৱাৰ থিটা মই দেখাই দিছোঁ। cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা কিমান হ'ব, 1। এতিয়া cos স্কোৱাৰ থিটাটো যদি এইফালে ৰাখি যাওঁ, 1 মাইনাছ sin স্কোৱাৰ থিটা, এইটো সূত্ৰ পাইছে, 1 মাইনাছ sin স্কোৱাৰ থিটা। হ'ল। এতিয়া sin স্কোৱাৰ থিটা গ'ল, থাকিলে কি 1 বাই sin থিটা ইনটু cos থিটা। এতিয়া ডিভাইড কৰিলোঁ, 1 বাই sin থিটা পাৰ্টকে ইনটু 1 বাই cos থিটা, কাৰণ একে গুণ একেই হয়। 1 বাই sin থিটা মানে কি, cosec থিটা ইনটু sec থিটা, এইটো ওলাই গ'ল ৰাইট হেণ্ড। sec থিটাটো আগত আছে, একো নহয়, 2 পূৰণ 3 আৰু 3 পূৰণ 2 একেই নহয় জানো। যিটো প্ৰমাণ sec থিটাটো আগত আছে, cosec থিটাটো পিছত আছে। 2 পূৰণ 3 3 পূৰণ 2 পূৰণ হৈ থাকিলে আগতো লিখিব পাৰি, পিছতো লিখিব পাৰি। হ'ল। এতিয়া আৰু এটা আছে 5 নম্বৰ কুৱেশ্যনটো। নাম্বাৰ 5টো মই বাওঁ পক্ষে লিখিম দেই, লেফ্ট হেণ্ড চাইড। 1 বাই 1 প্লাছ sin থিটা প্লাছ 1 বাই 1 মাইনাছ sin থিটা। হ'ল। আমি লসাগু ল'ম, 1 প্লাছ sin থিটা 1 মাইনাছ sin থিটা আহিব। হয়। 1 প্লাছ sin থিটা এক কেইবাৰ যাব, 1 মাইনাছ sin থিটা যিটো নাথাকে সেইটো বাৰ যায়, আৰু 1ৰ লগত পইণ্টটো একেই হ'ব, 1 মাইনাছ sin থিটা প্লাছ এইটো কেইবাৰ যাব, 1 প্লাছ sin থিটা, 1ৰ লগত পইণ্ট যাব 1 প্লাছ sin থিটা, কটাকটি যাব, মাইনাছ sin থিটা প্লাছ sin থিটা কটাকটি গ'ল, ওপৰত কি থাকিলে 1 প্লাছ 1 2, a প্লাছ b ইনটু a মাইনাছ b কি হ'ব, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, 1 স্কোৱাৰ মাইনাছ sin স্কোৱাৰ থিটা। হ'ল। এতিয়া 2 বাই 1 স্কোৱাৰ মানে 1 মাইনাছ sin স্কোৱাৰ থিটা। এতিয়া 1 মাইনাছ sin স্কোৱাৰ থিটা কি হ'ব, cos স্কোৱাৰ থিটা, নহ'ব জানো। 2 বাই cos স্কোৱাৰ থিটা কেনেকৈ হ'ল দেখাই দিব লাগিব জানো, আকৌ দেখাই দিছোঁ বাৰু। cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা কি হয়, সদায় 1 cos স্কোৱাৰ থিটা, এইটো অলপ আগত কৈছিলোঁ, কিন্তু 1 মাইনাছ কি হ'ব sin স্কোৱাৰ থিটা, গতিকে 1 মাইনাছ sin স্কোৱাৰ থিটা cos স্কোৱাৰ থিটা 2 ডট ইনটু মানে cos স্কোৱাৰ থিটা উল্টা কৰিলোঁ, cos থিটা উল্টা কি sec থিটা sec স্কোৱাৰ থিটা। এইটো সোঁপক্ষত তোমাৰ 2 sec থিটা ওলালে, কিন্তু সৰুতে 2 sec স্কোৱাৰ থিটা ওলাইছে। গতিকে মোৰ মতে কিতাপত ভুল আছে, গতিকে এইটো এনচাৰ এইটোৱে হ'ব 2 sec স্কোৱাৰ থিটা। স্কোৱাৰ এটা থাকিব লাগে কিতাপত, যিটো নাই, ৰাইট হেণ্ড চাইড স্কোৱাৰ এটা আহিব লাগে মোৰ মতে। sec থিটা
কিতাপত আছে 2 sec থিটা কিন্তু শুদ্ধ মতে 2 sec স্কয়াৰ থিটা হ'ব লাগে গতিকে বুজিলে